নমস্কাৰ এয়া আমি এতিয়া চাব আহিছোঁ পূজা এতিয়া 10টা বজা নিশা আৰু এতিয়া মানুহ ইমান নাইকিয়া আৰু বাকী কিনো মানুহ হ'ব গমটো পাইছে আমাৰ অসমত যিটো পৰিৱেশ হৈ গ'ল আৰু সেই পৰিৱেশত আৰু এনেকুৱাকৈ পূজা হ'ব বুলি ভবা নাছিলোঁ এইফালে মানুহজনে ওলাই ৰেডি মণ্ডপটো কি মজা জাপি এটা দি বনাইছে বহুত ভাল লাগিছে অকণমান আপোনালোককো দেখাই দিছোঁ চ' হে গাইজ মোৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ চ' আজি আমি যাব ওলাইছোঁ পূজা চাবলৈ এইফালে দেখিব পাইছে বাইকত কিবা কিবি ঢেৰ টোপোলা বান্ধি লৈছোঁ আৰু এইফালে বেটা আছে আৰু এইফালে মানুহজনী দেৱিকা পূজা চাব যাব ওলাইছা ক'ত ক'ত যাবা ক'ত ক'ত চাবা কৈ দিয়া চ' আমাৰ একেবাৰে মৰমৰ আৱেগৰ জুবিন দা যিহেতু আমাৰ মাজত নাইকিয়া হৈ গ'ল সেইকাৰণে এবাৰ বহুত বিশেষ ভাল লগা নাই মনবিলাক বেয়া লাগি আছে আৰু পূজাও বৰ ডাঙৰকৈ পতা নাই চাগে এবাৰ আমি ওলাই যোৱা নাই বাৰু আমাৰ ইয়াতে অকণমান চাই আছোঁ পূজা এইকেইদিন আৰু পূজা বুলি ঘৰলৈ আমি যাওঁৱে প্ৰতি বছৰ ন এবাৰো গৈছোঁ আৰু চ' এতিয়া গৈ আছোঁ চাই থাকিব বাটত কি কি হয় দেখা গৈ থাকিম কি কি দেখাব পাৰোঁ চ' চাই থাকিব ব্লগটো আৰু এইফালে দেখিব পাইছে আহি থাকোঁতে আমি বাবা এজন গৈ আছে এইয়া পাছফালে অকণমান ৰখি পিনি ভিডিঅ'টো কৰিছোঁ দেখিব পাইছে চ' এতিয়া আমি আহি পালোঁহি গোলাঘাটত থকা বিশাল মাৰ্কেট আৰু এইফালে দেখিব পাইছে এইফালে মাৰ্কেট আছে আৰু এতিয়া মাৰ্কেটৰ ভিতৰলৈ যাওঁ আমি যিহেতু বাইদেউ মানে দেৱিকা বায়েকৰ ল'ৰাটোলৈ কাপোৰ এযোৰ ল'বলগীয়া আছে আৰু আমাৰ ল'ৰালৈ বজাৰ কৰিলোঁ সেইকাৰণে বাইদেৱে কৈছে যে আমাৰ ল'ৰাটোলৈ কাপোৰ এযোৰ লৈ আহিবি চ' এতিয়া ল'ৰাটোলৈ কাপোৰ এযোৰ ল'ব লাগিব ইয়াতে আৰু আমাৰ ল'ৰালৈও পেণ্ট দুটা ল'বলগীয়া আছে চ' আৰু আকাশৰ ছোৱালীজনীলৈ ল'ব লাগিব কাপোৰ কি ল'ব পাৰোঁ জানো কাপোৰ এটা ল'ম তাইলৈ পূজা বুলি কিবা এটা লৈ যাম সৰুকৈ ত' এতিয়া মাৰ্কেটৰ ভিতৰত সোমালোঁ মানুহ চব বহুত বেছি মানুহ আজি বহুত ভিৰ হৈ আছে যিহেতু পূজা বতৰ সেইকাৰণে বহুত বেছি ভিৰ হৈ আছে মাৰ্কেট ত' ক'ত পাওঁ আজি ভি মাৰ্টত যোৱা নাই আজি এই বিশালত আহিছোঁ এইফালে খুব ধুনীয়া ধুনীয়া কাপোৰ আছে কালেকশ্যন ত' বেবী কাপোৰবিলাক ক'ত পাম এতিয়া ছোৱালীজনী ইমান জোৰত দৌৰি আহিছে ডাই মাৰিছে চ' ওপৰত ল'ৰা ছোৱালী কাপোৰখিনি আছে এতিয়া এপাই লৈ লওঁ এইফালে চব ছোৱালী ফ্ৰক বেবী কাপোৰ পাই গ'লোঁ এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ ইয়াতে ভাল কাপোৰ নাপালোঁ আগৰ কালেকশ্যনখিনি আছে সেইখিনি কাপোৰ একেবাৰে পচন্দ নহ'ল ত' এতিয়া আমি যাম ভি মাৰ্টত তাৰপৰাই ল'ব লাগিব যিহেতু ল'ৰাৰ কাপোৰ তাৰপৰাই লৈছিলোঁ আৰু তাত নতুন কালেকশ্যন বহুতখিনি আছে ইয়াতে পুৰণা কালেকশ্যনখিনি আছে ইয়াতে পচন্দ নহ'ল কাপোৰ আৰু এতিয়া আমি ভি মাৰ্টত যাবলৈ ওলাইছোঁ ত' চাই থাকিব ভিডিঅ'টো চ' এতিয়া আমি আহি পিনি পালোঁহি বাটত আধাবাট পালোঁহি কিন্তু এইফালে কি জেগা পৰে এডোখৰ নাজানো কিন্তু ইয়াতে চব পূজা মণ্ডপটো কি মজা জাপি এটা দি বনাইছে বহুত ভাল লাগিছে অকণমান আপোনালোককো দেখাই দিছোঁ চিনা দিলি ন এডোখৰ ত' বহুতে ভাল লাগিছে পূৰা মণ্ডপটো এতিয়া দেৰি হৈ আছে সেইকাৰণে নোসোমাওঁ আৰু এইফালে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দেখিব পাইছে খুব ভাল লাগিছে আৰু জুবিন দাৰ গানে লগাই থৈছে বহুতে ভাল লাগিছে মণ্ডপটো আৰু বিশেষ দূৰ নাই আমাৰ পাবলৈ এতিয়া আমি আহি পালোঁহি বাদলিপাৰ আৰু এইফালে ফাষ্ট ফুডত সোমালোঁ সেই মানুহজনীয়ে খালে ম'ম' এক প্লেট ভিডিঅ' কৰাই নহ'ল এতিয়া মই এক প্লেট অৰ্ডাৰ দিছোঁ মই যিহেতু চিকেন নাখাওঁ মই ভেজ খাওঁ চ' এতিয়া চুপ খাই আছে আৰু ল'ৰা শুই গ'ল সি ডিম চিম খালে বাৰু অলপ বেছি দূৰ নাই পামগৈ আৰু এইফালে মোৰ আহি গ'ল ম'ম' ত' খাই লওঁ ম'ম'টো চ' আমি ইয়াত আহি পাওঁতে এতিয়া বহুতে দেৰি হৈ গ'ল এইফালে দেখিব পাইছে পূৰা আন্ধাৰ হৈ গ'ল আৰু এতিয়া আহি পিনি পায়ে এইফালে দেখিব পাইছে বাইক ৰখালোঁ বাইক পূৰা গৰম আৰু এইফালে মানুহ ইয়াত নাইচোন কোনো নাই এইফালে পোৱালিকেইটা খেলি আছে এইফালে আমাৰ পোৱালিকেইটা খেলি আছে আৰু সেইফালে ভাইটি বহি আছে ত' শহুৰ ঘৰলৈ আহিছোঁ যেতিয়া খানাটো হ'বই লাগিব এইফালে খানা হ'ব এইফালে গোটেইকেইজন বনোৱা সিজোৱাত লাগি আছে এইফালে আকাশ আছে হাঁহ লৈ আহিছিলোঁ হাঁহ এটা আমি সেইটো ফুৰি আছে আৰু এইফালে আকাশে এইটো দিছে এটা মুৰ্গী দিছে আৰু আমি লৈ আহিছোঁ এইফালে হাঁহ আৰু হাঁহ মুৰ্গী আজি দুইটা খানা হ'ব
চবকে মুৰ্গীটো আনিছে কেনে 100 এইফালে মানুহজনী হা কি মোক মুৰ্গী আনিছে মই হাত আনিছে আনি লৈ পানি 100 এবাৰ কৈছে মোক 700 টকা লছ 700 টকা লছ মই কৈছো যে মাইকী মানুহ ইমান নাই মাইকী হাঁহ বুলি লগ বোলে তই ধুনীয়াকে বোলে মতা হাঁহটো মোক নোখোৱাকৈ ইমান পাই লৈ আহি আছে যি হওক মতা হওক মাইকী হওক আহিলে এতিয়া বনাই কৰি খাব লাগে সেইফালে এটা মুৰ্গী আৰু এইফালে এটা হাঁহ টিকটককৈ খাব লাগিব এইফালে মই হাঁহ নাখাওঁ সেইকাৰণে মুৰ্গীটো এইফালে মোৰ লগত আৰু কোনোবা এজনে খাব আৰু এইফালে পখিলা আছে বিয়া আছে খাই বৈ এতিয়া আকৌ পূজা চাব যাম এইফালে শালপতি আছে মৃণাল এই বাইদেউ ক'ত গ'ল আৰু মাংস কটা বচা আকাশে কৰি দিলে হাঁহো কাটিলে মুৰ্গীও কাটিলে দুইটা সিয়ে কাটি দিলে আৰু এতিয়া এইফালে মই বনাই আছোঁ মুৰ্গী মাংস আৰু এইফালে মানুহজনীয়ে বনাই আছে হাঁহৰ মাংস কোমোৰা দিছা নাই কোনবিলাক এইবিলাক চুই দিয়া হাঁহটোৱে হাঁহ মাংস বনাইছে আৰু এইফালে মুৰ্গী মাংস মুৰ্গীটো আমি এইফালে শালপতিয়ে মই দুইজনে খাম আৰু পোৱালীকেইটাকো দিব লাগিব অকণমান মুৰ্গীটো মই হাঁহটো নাখাওঁ সেইকাৰণে আগতে খাইছিলোঁ এতিয়া ছমাহমান খোৱা নাই বাৰু সেইকাৰণে মুৰ্গীটোকে মাৰি দিলে এইফালে হাঁহটো মাৰি দিলে এতিয়া গোটেইখিনি একেলগে খাম খাই পিনি এতিয়া আমি ইয়াতে ওচৰতে পূজা হয় তিনিআলিত পূজা চাব যাম গোটেইখিনি যাম একেলগে চাই থাকিব আৰু এইফালে আমাৰ মাংস বনাই হৈছে এইফালে শালপতিয়ে অকণমান টেষ্টৰ কাৰণে কাঢ়ি লৈছে এইফালে দেখিব পাইছে বনি আছে আৰু এইফালে হাঁহ মাংস বনি আছে খাব হৈছে আৰু বাকী ৰাইজ ওলাই আছে পূজা চাবৰ কাৰণে এইফালে ৰেডি হৈ আছে এইফালে মানুহজনে ওলাই ৰেডি এতিয়া মেকআপত লাগি আছে কাপোৰ কাৰণে পিন্ধি ৰেডি আৰু এইফালে ওলাই আছে কি হ'ল তাতে ওলোৱা নাই যে এইফালে পোৱালীকেইটা ওলালে বাৰু এইফালে এইটো বাইদেউ ল'ৰা আৰু এইটো আমাৰতো দেহা মুনু ওলোৱাই নাইচোন আৰু তাই কপালখন গৰম পানী পৰিলে আজি দুদিনমানৰ আগতে চাওঁ দেখুৱাই দিয়া অকণমান এইয়া দেখিব পাইছে বহুতখিনিয়ে হেৰি হৈ আছে আৰু এইফালে আকাশ আছে এইফালে ভাইটি আছে গোটেইকেইটা আমি যাম এতিয়া পূজা চাবলৈ ওলা আকৌ পটাপট কি হ'ল আপুনি মোক এনেকৈ কি লাগে একো নহয় বডিটো বহুত ধুনীয়া সেইকাৰণে দেখুৱাই দিছোঁ পেটুৱা মস্ত মানুহ পেটুৱা নহয় ঠিকে আছে বডি বহুত ধুনীয়া আৰু বহুত দেৰি কষ্ট কৰাৰ পাছত বনাই সিজাই এতিয়া আমি খাবলৈ বহিছোঁ এইফালে দেখিব পাইছে নহয় এইয়া এইফালে আমাৰ আকাশ বহি আছে আকাশে কৈছে মোক সুধাকে কেলে বায়ে পাতি উলিয়াই আছ মই পাছত খাই বৈ লওঁ তাৰপিছত কাপোৰ পিন্ধিম কাপোৰ পিন্ধাৰ পিছতহে মই আপোনালোকৰ মাজত ধুনীয়াকৈ চেহেৰাটো দেখাই পিনি কথা এতিয়া মই ৰৈ থাকিম ন মোৰ ভিডিঅ'টো শেষ বন্ধ হ'ব চব এতিয়া মই বনাবই লাগিব এইফালে আকাশে ভাত খাই আছে আৰু এইফালে আছে ভাইটি আৰু এইফালে আছে পখিলা আৰু এইফালে আছে এতিয়া লাষ্ট মমেণ্টত উলিয়াইছোঁ দেই আমাৰ বাইদেউ বহুত দেৰি উলিওৱা নাই একদম মোক মানে কমপ্লেইন মোক বোলে উলিওৱা নাই বনাই আছে আৰু এইফালে আমাৰ ভাত এইফালে শালপতি আছে এয়া আমাৰ দুজনৰ ভাত আৰু এইফালে আছে আমাৰ মানুহজনী এই আজি পুৰা একদম মেকআপত আছে তো এতিয়া ভাত চবেই খাই আছে ল'ৰা ছোৱালীকেইটাই খালে বাৰু আৰু সেইফালে দেউতাহঁতক বাহিৰত দিয়া হ'ল দুজনে বাহিৰত খাই আছে আমি এতিয়া এডোখৰতে জেগা কম সেইকাৰণে আমি এতিয়া ইয়াতে খাই আছোঁ আৰু এতিয়া আমি আহি পিনি পালোহি 10টা বজাত ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া পূজা চাবলৈ এইফালে মানুহ সেৰেঙাই হ'ল এইফালে দেখিব পাইছে ঘৰত খাওঁতে বওঁতে মানে আমাৰ ইমানেই সময় হৈ গ'ল আজি যিহেতু মাছ হাঁহ আৰু মুৰ্গী দুইটা আছিলে ন সেইকাৰণে টাইম বহুতে গ'ল নমস্কাৰ এয়া আমি এতিয়া চাব আহিছোঁ পূজা এতিয়া 10টা বজা নিশা আৰু এতিয়া মানুহ ইমান নাইকিয়া আৰু বাকী কিনো মানুহ হ'ব গমটো পাইছে আমাৰ অসমত যিটো পৰিৱেশ হৈ গ'ল আৰু সেই পৰিৱেশত আৰু এনেকৈ পূজা হ'ব বুলি ভবা নাছিলোঁ হ'লেও এতিয়া অলপকৈ পাতিছে চব জেগাতে জুবিনদাৰ ফটো লগাইছে এইফালে ভূপেন হাজৰিকা ডাঙৰ ফটো লগাইছে তাৰপিছত এইফালে জুবিনদাৰ ফটো লগাইছে তেনেকৈ কৰি মানে চবতে লগাইছে হ'লেও আৰু খালি ঠাণ্ডা পৰিৱেশ হৈ আছে আৰু বাকী যি কি নহওক পূজা চাম বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক কণ্টিনিউ চ' যিয়ে কি নহওক মানুহ অলপ আছে বাৰু ইমানো নাইকিয়া নহয় আমি এতিয়া চাব পাৰিম আৰু পূজা যিমানখিনি মানুহ আছে সিমানখিনি মানুহৰ লগতে আমিও পূজা চাই পিনি ঘৰলৈ যামগৈ আজি হ'ল নেক্সট ডে আৰু আজি আমি দেখিব পাইছে আমাৰ ফেমিলিটো এইফালে সেইকেইটা আৰু সেইফালে আকাশত গ'ল আগত আৰু ভিডিঅ'টো ঘৰত ষ্টাৰ্ট নকৰিলোঁ ইয়াতে কৰি থৈ আহি পিনি তো চাই থাকিব ভিডিঅ'টো কি কি দেখাব বাৰু দেখাই দিম আপোনালোকক আৰু দেখাই দিম চাই থাকিব আৰু আমি যোৰহাটৰ পৰা ঘূৰি আহিলোঁ এতিয়া আহি পিনি পালোহি এইফালে দেখিব পাইছে বৰভেটি নামঘৰ
এই বৰভেটি নামঘৰ। আৰু যিহেতু এইফালে আহিলোৱে বৰভেটিলৈ বহুত দিন অহা নাই নামঘৰলৈ, সেইকাৰণে ভাবিলোঁ নামঘৰত সোমাই যাওঁ। আৰু এইফালে যিহেতু এতিয়া আমাৰ পাছবেলা হৈ গ'ল, আৰু এইফালে এতিয়া মানুহ একেবাৰে নাই ইয়াত। এইফালে মানুহজনীয়ে যিহেতু আমাৰ শৰাই এখন গাভৰুতে আগবঢ়াই থৈছিলে, এতিয়া দিবলৈ আজি সৌভাগ্য হৈছে। আহিছিলোঁ যোৰহাটলৈ পূজা চাবলৈ, কিন্তু এতিয়া সেইফালে যেতিয়া বৰভেটিত সোমাই গ'লোঁ, এতিয়া শৰাইখন দি থৈ যাওঁ একেচোতে, এতিয়া ইমান দিগদাৰ নাই। চ' চাই থাকক ভিডিঅ'টো। আৰু ইয়াত আহিলে এইফালে এই হৈছে বৰভেটিত যিহেতু নিমখ বহুত বেছিকৈ দান দিয়ে মানুহে, ইয়াতে নিমখ দান দিয়া নিয়ম আছে, চবেই দান কৰে। চ' এইফালে ল'লোঁ আমাৰো নিমখ এক পেকেট দি দিম। চ' এতিয়া সোমাই গ'লোঁ নামঘৰৰ ভিতৰত। খুব ধুনীয়া পৰিৱেশটো, খুব ঠাণ্ডা, চাৰিওফালে সেউজীয়া, ভাল লাগিছে, বহুতেই ভাল লগা পৰিৱেশ। আগতে বহুত দিনৰ আগতে আহিছিলোঁ, এতিয়া আকৌ আহিছোঁ আজি। এইফালে এতিয়া গৈ আছোঁ আমি নামঘৰৰ ভিতৰলৈ।